নমস্কাৰ বন্ধু বান্ধৱীসকল। 10 ছেপ্টেম্বৰ দিনাখনি ল'ৰা বাৰ্থডে মানে জন্মদিন আছিলে, তাকে ভিডিঅ' অলপ তুলি থোৱা আছিলে। আপোনালোকক দিমকৈ দিব পৰা নাছিলোঁ, মই এডিটিং মানে কি জইনিং কৰা নাছিলোঁ, সেইটো কাৰণে আপোনালোকক দিয়া নাছিলোঁ। তাকে আজি জইনিং কৰি আপোনালোকক দিওঁ বুলি ভাবিছোঁ। আপোনালোকে চাব, কেনেকুৱা হৈছে ক'ব। যদি ভাল হৈছে লাইক কমেণ্ট আৰু শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব, যিহেতু মই নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ। আৰু মই বিশেষভাৱে ভিডিঅ' নিদিওঁৱেই বাৰু, কিন্তু কিছুমান বস্তু মানে স্মৃতি হিচাপে ৰাখি থোৱা হয়, সেইটো কাৰণে ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকক আকৌ দেখাবলৈ আহিছোঁ এটা নতুন ভিডিঅ'। আজি মানে বহুত স্পেচিয়েল হ'বলৈ গৈ আছে, তাকে স্পেচিয়েলৰ কাৰণে ইটা কঢ়িয়াবলৈ আহিছোঁ। ইটাখিনি নি লওঁ, তাৰপিছত আপোনালোকক মই দেখাই আছোঁ। বিৰাট গধুৰ কঢ়িয়াই পাইছোঁ। এইফালে পুৰা একদম চৌ যোগাৰ হৈ আছে। চাই এবাৰ চাই দিয়ক। পুৰা খানা পিনা বনাব এতিয়া। পিছত আপোনালোকক দেখাই আছোঁ কি কি হৈ থাকিব। এতিয়া কাম আছে শাক পাচলি কথা। এইফালে পুৰা চলি আছে, সেইফালে চলি আছে, পুৰা কামত লাগি আছে। মুখখন দেখাই দিয়ক। পুৰা শাক পাচলি কাটি লওঁ, পুৰা কাৰ্যসূচী চলাই আছে। নতংগী উলিয়ালে। সেইবোৰে আৰু চাউণ্ডটো অফ কৰি দিব লাগিব পাই, নহ'লে মোক গালি পৰা উঠি থাকিব। এয়া আমাৰ ডেক'ৰেশ্যন কেনেকুৱা লাগিছে। যিহেতু এইকণত ভিডিঅ'ত দাদাই কৈছিলে, মই আছিলোঁ ল'ৰাৰ লগত আছিলোঁ, ভিডিঅ'টো পথালিকৈ কৰিব নাজানিলে, সেইটো কাৰণে এনেকৈ আহিলে। চ' এনেকৈ ভিডিঅ' কৰি আছে।
ভিডিঅ' কৰি আছো। আমাৰ বেছি খুৰীজনী একেবাৰে নাতিনী আকৌ সেই বাৰ্থডে বাচন দিছে দোকান আছিলে মানে জইন কৰি পিনি আপোনালোকক দিলো ভালেই যিহেতু কেনেকুৱা লাগিলে ক'ব ধন্যবাদ।